কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটিৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। আমাৰ এই সময়ত ভঁৰালৰ ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। আমাৰ ডিমৰীয়া বামফৰ গাঁৱত পৰম্পৰাভাৱে চলি অহা কাতি বিহুৰ সংক্ৰান্তিত যিহেতু সকলোৰে অভাৱ অনাটনেৰে ভৰা, এই সময়ত দুখত নাথাকি সকলো ৰাইজে মিলি দিনত মৎস্য চিকাৰ কৰি সন্ধিয়া পূজা পাতল কৰি ৰাতি এসাঁজ তৃপ্তিৰে খায়। অভাৱ অনাটনেৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায় আৰু ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰৰ শস্য মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎকালৰ এই কাতি বিহু শৰতৰ নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এনেদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।